শৰীৰ চৰ্চা প্ৰতিযোগিতা সুখ্যাতিৰে বঁটা বিজয়ী বিজয়ৰাম বড়োলৈ আমি তেখেতক গড়চুক মিলন সংঘৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জনাবলৈ আমি আগবাঢ়িছোঁ। দেশক প্ৰতিনিধিত্ব কৰি থাইলেণ্ডত অনুষ্ঠিত মিষ্টাৰ ইউনিভাৰ্ছ শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ লগতে আমাৰ ৰাজ্যিক ভিত্তিত বা দেশৰ ভিত্তিত আমাৰ লগতে ডিষ্ট্ৰিক্ট ৱাইজ সকলোতে তেওঁ বিভিন্ন শাখাত তেওঁ বঁটা বিজয়ী। গতিকে তেখেতক আমাৰ এই সুযোগতে তেখেতক পৰিচয় কৰি দিয়াৰ লগতে আমি তেখেতক সম্বৰ্ধনা আৰু লগতে আমি অভিনন্দন পত্ৰ প্ৰদান কৰিম। গতিকে পোনপ্ৰথমে আমি ক্ৰীড়াবিদ তথা শৰীৰ চৰ্চা প্ৰতিযোগী বিজয়ৰাম বড়োক মই আহিবলৈ অনুৰোধ কৰিছোঁ। এয়া বিজয়ৰাম বড়ো, তেখেত থাইলেণ্ডত অনুষ্ঠিত মিষ্টাৰ ইউনিভাৰ্ছ শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ দ্বিতীয় স্থান বিজয়ী। গতিকে তেখেতক আমি আমাৰ গড়চুক মিলন সংঘৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আৰু লগতে বঁটাটো প্ৰদান কৰিব আমাৰ মুখ্য অতিথি সন্মানীয় অনিল বসুমতাৰীদেৱ। গতিকে আমাৰ সভাপতিক ফুলাম গামোচাখন দিয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এয়া বিজয়ৰাম বড়ো, হাত চাপৰি। এই আমাৰ বসুমতী ছাৰে তেখেতক এখন আৰ্ডাৰে সম্বোধন জনাইছে, লগতে বঁটাটিও প্ৰদান কৰিবলৈ অনুৰোধ কৰিছোঁ। মই অভিনন্দন পত্ৰখন প্ৰদান কৰাৰ কাৰণে সভাপতিক আহ্বান জনাইছোঁ।